বৰষুণে বৰষুণ। এইটো আমাৰ জিৰিনা। এইটো আমাৰ জিৰিনাৰ বিকাশ। বিকাশ চোৱা ইফালে চোৱা। আৰু এইটো মই। আৰু এইটো আমাক লৈ অহা দাদা। আৰু এইটো মোৰ জ্বালা গালা। জ্বালা গালা। মোক দিবি দেই। আপোনালোকে দেখিবলৈ পালে যে আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। আমি এতিয়া গৈ আছোঁ আৰু মাজে মাজে ইয়াতে ইমান ধুনীয়া ৱাটাৰফল নিজৰা যিয়ে নহওক মানে পৰিৱেশটো সাংঘাতিক ভাল লাগে। কিন্তু সঁচাকৈ এই দুটা দিন আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট আৰু মানে লগৰ লগত গ'লে মজাটো অলপ বেলেগ ধৰণৰ হয় ন। তো চাওকচোন কিমান ধুনীয়া ৱাটাৰফল ইমান দূৰৰ পৰা। আমি তাৰ একদম ওচৰলৈ গৈ আছোঁ। পালোঁ ৱাটাৰফল ইমান কুঁৱলী দিছে, চাৰিওফালৰ পৰা কুঁৱলী আৱৰি ধৰিছে। তাৰ মাজতো আমি মানে পৰিৱেশটো চালোঁ আৰু ইমান বেছি ধুনীয়া। মাজে মাজে বৰষুণ দিয়ে, মাজে মাজে কুঁৱলী আৱৰিয়ে ধৰে। তেনেকুৱাকৈ আমি গৈ আছোঁ, ভাল লাগি আছে। কিবা যেন অলপ ওচৰত অলপ ওচৰত ঘৰ যাব নোৱাৰা, উৰাই লৈ যাব। কি ক সিহঁতে গেছি দেখোন। নহয় নহয়, ছাতি ৰাতি উৰাই লৈ যাব। এইটো মানে ওচৰৰ পৰাই চাব নোৱাৰা এনেকৈ, দূৰৰ পৰাই চাব লাগিব চালে। ছাতিটো থৈ দিবা। আচ্ছা ভিডিঅ' আহিছে যে কিমান ডাঙৰ ৱাটাৰফল। বহুত বৰষুণ। আমি আহি এতিয়া ছেভেন ছিষ্টাৰ পালোঁহি। গতিকে ইয়াতে ইমানেই বেছি কুঁৱলী, ছেভেন ছিষ্টাৰৰ ভিউটো আমি মানে এনজয় কৰিব নোৱাৰিলোঁ। বহুত সময় তাতে ৰখিলোঁ, তাৰপিছতো মানে কুঁৱলী আঁতৰি নগ'ল। যিয়ে নহওক আমি তাৰ মাজতেই অকণমান উপভোগ কৰিলোঁ, ফটো তুলিলোঁ। যিয়ে নহওক থাকে, শ্বিলং বুলি ক'লে মানে কুঁৱলীটো এনি টাইম থাকে। তাৰ মাজতেহে কেতিয়াবা অলপমান মানে ক্লিয়াৰ হৈ যায় আৰু তেতিয়া আৰু ভাল লাগে আৰু সেইটোও মজা বেলেগ। ভিউটো চাওকচোন আপোনালোকে, ইমান ধুনীয়া ভিউ। যদি চাব পালে হয় বহুত বেছি ভাল লাগে। ছেভেন ছিষ্টাৰৰ পিছত আমি আহি পালোঁ ইক' পাৰ্ক। ইক' পাৰ্কৰ সেই একেই অৱস্থা, চাৰিওফালে কুঁৱলীয়ে কুঁৱলী। তাৰ মাজতেই আমি উপভোগ কৰিছোঁ। বহুত সময় ৰৈ দিলোঁ আমি, চাব পালোঁ আৰু অকণমান। বহুত বেছি ভাল লাগে পৰিৱেশটো। শ্বিলঙৰ পৰিৱেশ সঁচাকৈ বহুত বেছি। আমি দুটা দিন বহুত ভালকৈ উপভোগ কৰিলোঁ। আপোনালোকে দেখিবলৈ পাইছোঁ চাৰিওফালে কুঁৱলীয়ে কুঁৱলী। ঠাণ্ডাই হওক যিয়ে হওক, মানুহ কিন্তু তথাপি আহিয়ে থাকে ইয়াতে। এয়া জিৰিনা,
সঁচাকৈ এইখিনি ইমান ধুনীয়া ন এতিয়া পানী যে বৈ থাকে লুকছটো মানে ভিউটো মানে সঁচাকৈ চাৰিওফালে গ্ৰীণ গ্ৰীণ ভিউ ইটছ ৰিয়েলি অচম গতিকে আজিলৈ এইখিনিয়ে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি নতুনকৈ তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব বাই বাই ফৰ নেক্সট ভিডিঅ'